Hey guys, welcome back to my channel Angel Life with Sneha and Family. মই মৌচুমী। আজি মই আপোনালোকৰ মাজলৈ লৈছোঁ বেঙেনা এটা সোৱাদ লগা ৰেচিপি। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো প্লিজ চাই ল'ব। বেঙেনাৰ চব্জিটোৰ বাবে আমাক কি ইনগ্ৰিডিয়েণ্টছ লাগিব মই কৈ দিওঁ। বেঙেনা লাগিব। বেঙেনাখিনি কিন্তু 15 মিনিটমান সময় নিমখ পানীত তিয়াই ৰাখিব যাতে ইয়াৰ খাৰখিনি গুচি যায়। খাৰখিনি থাকিলে বেঙেনাৰ চব্জিখিনি খাই ভাল নালাগে আৰু খাৰুৱা লাগি থাকে। জলকীয়া লাগিব, কেঁচা জলকীয়া দুটা লৈছোঁ মই, ধনিয়া পাউডাৰ লৈছোঁ, লাল মিৰ্চ পাউডাৰ লৈছোঁ আৰু গৰম মছলা লৈছোঁ। আলু লৈছোঁ দুটা। আৰু ইয়াত এটাই মেইন বস্তু সেইটো হৈছে বাদামখিনি ভালদৰে ভাজি ল'ব। ভাজি পেলাই খুন্দি গুড়ি কৰি ল'ব। বৰ বেছিকৈ খুন্দিব নালাগে, কমকৈ এনেদৰে খুন্দি ল'ব। চব্জিখিনি কিন্তু খাবলৈ বহুত সোৱাদ লগা হয় আৰু সাধাৰণতে আমি যেনেকৈ বেঙেনাৰ চব্জি বনাওঁ সেই চব্জিটোতো বহুত বেলেগ হয় খাবলৈ। তেলত এইদৰে কেঁচা জলকীয়া, পিঁয়াজ, মছলাখিনি, হালধি, জলকীয়া পাউডাৰ, গৰম মছলাখিনি দি পেলাই ভাজি ল'ব। জলকীয়া পাউডাৰ দিলে আচলতে চব্জিটোৰ কালাৰটো ভাল হয় আৰু দেখিবলৈও ভাল লাগে। পিঁয়াজখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াত আলু দি দিব। প্ৰথমতে আলুখিনি ভাজি ল'ব লাগিব। আলুখিনি ভাজোঁতে সিজোতেও সময় লয় আৰু বেঙেনাখিনিটো সোনকালে সিজি যায়, গতিকে আলুখিনি প্ৰথমতে এনেদৰে ভাজি ল'ব। তেল মই অলপ সৰহকৈ দিছোঁ যাতে বেঙেনাখিনি ইয়াতে মই ভাজি ল'ম। যিসকলে আলু নাখায় আলু নিদিবও পাৰে, আপোনালোকে সেয়া ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। আলুখিনি সিজিবলৈ এনেদৰে ভালদৰে ঢাকি দিব। আলুখিনি সিজা হোৱাৰ পিছত বেঙেনাখিনি এইদৰে দি দিব। দি পেলাই ভালদৰে ভাজি ল'ব। এই বেঙেনা আলুৰ সিজাখিনি ভালদৰে ভাজি ল'ব। ইয়াত ইচ্ছা কৰি নৰসিংহৰ পাতো দি দিব পাৰে 2-4টা, কিন্তু মই বেয়া পাওঁ সেইকাৰণে মই দিয়া নাই। আলু বেঙেনাখিনি ভালদৰে ভাজি হোৱাৰ পিছতহে বাদামৰ গুড়িখিনি দি দিব, কাৰণ আমি বাদামখিনি ইতিমধ্যে ভাজিয়ে ল'ম। অকণমান নিমখ দি দিছোঁ। এইখিনি বাদামৰ গুড়াখিনি দি দিব লাগিব। আলু বেঙেনাখিনি ভালদৰে ভাজি লোৱাৰ পিছত, সিজাৰ পিছত এইদৰে বাদামখিনি মই দি দিছোঁ। বেঙেনাৰ লগত বাদাম দিলে কিন্তু ভাজিখিনি ঘিউ দিয়া নিচিনা লাগে, খাই খুব ভাল লাগে। বেঙেনাৰ আৰু এটা ৰেচিপি আছে, মই পিছত সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া এইদৰেই বেঙেনাৰ বাদাম দিয়া শুকান ভাজি ৰেচিপিটোকে মই শ্বেয়াৰ কৰিছোঁ। এয়া হৈ গ'ল। কেতিয়াবা এনেদৰে নিৰামিষকৈ এসাঁজ খাই খুব ভাল লাগে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। পুনৰ সকলোলৈকে নমস্কাৰ।